মৌলিক উৎপাদকত প্ৰকাশ আমি কেইটামান সংখ্যা ল'ম আৰু সেই সংখ্যাকেইটাক মৌলিক উৎপাদকত প্ৰকাশ কৰিম। প্ৰথমে আমি 210 সংখ্যাটো লৈ লওঁ। 210 সংখ্যাটো যেহেতু যুগ্ম সংখ্যা গতিকে 2ৰে বিভাজ্য হ'ব। আমি এইটো কৰিবলৈ যাওঁতে চুটিহৰণ কৰিব লাগিব। 210ক 2ৰে হৰণ যাব যেহেতু যুগ্ম সংখ্যা। 2 1 গুণ 2 একক বাৰ নাযায় 2 0 0 10 হ'ল 2 5 গুণ 10। 105ক আমি 3ৰে হৰণ কৰিম কাৰণ 1 0 আৰু 5 যোগ কৰিলে আমি 6 পাওঁ। গতিকে 6 বীজাংক হ'লে 3ৰে বিভাজ্য। 3 3 গুণ 9 1 বাকী হ'ল 15 হ'ল 3 5 গুণ 15 35 বাৰ 35ক 5ৰে 5 7 গুণ 35। এতিয়া 210ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে আমি পাম 2 পূৰণ 3 পূৰণ 5 পূৰণ 7। 210ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে আমি এনেদৰে সংখ্যাকেইটা পাম। এইবাৰ আমি 192 সংখ্যাটো মৌলিক উৎপাদকত প্ৰকাশ কৰিম। 192 সংখ্যাটো যুগ্ম সংখ্যা গতিকে 192ক চুটিহৰণ কৰিবলৈ যাওঁতে আমি প্ৰথমে 2ৰে চুটিহৰণ কৰিব পাৰিম। 2ৰে আমি প্ৰথমে 19ক হৰণ কৰিম। 2 9 গুণ 18 হ'ব 9 বাৰ যাব। তাৰপাছত 1 বাকী ৰৈ 12 হ'ব 2 6 গুণ 12। 96ক আকৌ 2ৰে বিভাজ্য হ'ব কাৰণ 96 যুগ্ম। 2 4 গুণ 8 আৰু 1 বাকী ৰৈ 16 হ'ল 2 8 গুণ 16। 48ক আকৌ 2ৰে 2 2 গুণ 4 2 4 গুণ 8। 24 পালোঁ 24ক আকৌ 2ৰে 2 1 গুণ 2 2 2 গুণ 4। 12 পালোঁ 12ক আকৌ 2ৰে 2 6 গুণ 12। 6ক আকৌ 2ৰে হৰণ কৰিব পাৰিম 2 3 গুণ 6। ইয়াৰ পিছত আমি 192ক মৌলিক উৎপাদকত প্ৰকাশ কৰিম। 192ক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে পোৱা যাব 192 সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3।